নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ গুৱাহাটী নেহেৰু উদ্যানলৈ। এয়া সন্ধিয়াৰ দৃশ্য। জুলাই মাহ, গৰমৰ বন্ধ সকলোৰে ল'ৰা ছোৱালীবোৰক ফুৰাবলৈ আনিছোঁ পৰিয়ালৰ লগতে। ঘৰত সোমাই আমাৰ মনবোৰো কিবা বেলেগ এটা হৈ থাকে। এনেদৰে অলপ মুকলিভাৱে ওলাই আহিলে ভাল লাগে। এয়া চাওক, বিহু এনেদৰে খেলি আছে। ল'ৰা ছোৱালী খেলিবলৈ ইয়াতে বহুত সামগ্ৰী আছে। এয়া বিহুৱে পৰি ইমান কান্দিছে, তাৰ অৱস্থা বেয়া। কান্দি কান্দি তাৰ মাত ভাঙি গৈছে। স্লাইডতো উঠিছে। এনেদৰে ল'ৰা ছোৱালীবোৰে খেলি খুব ভাল পাইছে। বিহুৱে স্লাইডত উঠি খুব ভাল পাইছে। এয়া পুনম। স্লাইডত উঠিবলৈ পাই বিহুৰ খুব ফূৰ্তি। ডাঙৰ উঠিবৰ সুবিধা আছে। ডাঙৰ মানে 10-15 বছৰৰ ল'ৰা ছোৱালীও উঠিব পাৰে। এয়া বিহুৱে গাড়ীত উঠিছে। গাড়ীখন কাকো চুবই নিদিয়ে। আমি ডাঙৰবোৰেও অলপ উঠিলোঁ। এইজনী কণমানিজনীক লগ পালোঁ, খুব ধুনীয়া। এয়া টিকলা আৰু ময়ো উঠিছোঁ। ৰাণীয়ে উঠাইছে পুনমক। এইখিনি দেখিছেনে? এইখন খুব ভাল লাগিছে। ল'ৰা ছোৱালীবোৰে খেলি ইমান ভাল পাইছে। গধূলি এনেদৰে ফুৰি খুব ভাল লাগে। ইয়াতে টিকটৰ ফেয়াৰ 0ৰ পৰা 3 বছৰৰ বয়সৰ ল'ৰা ছোৱালীৰ নলয়। 10ৰ পৰা 75লৈকে 30 টকা আৰু 75ৰ ওপৰৰখিনিৰ পইচা নলয়। আপোনালোকেও এনেদৰে ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সৈতে আহি এই পৰিৱেশৰ আমেজ ল'ব পাৰে। এতিয়া আমি বাহিৰত ওলালোঁ। এনেদৰে আপোনালোকেও আহি ইয়াৰ আমেজ ল'ব পাৰে। বাহিৰত বহুত দোকান পাহাৰ আছে। ইয়াৰে পৰা আমি বিহুক এখন খেলনা গাড়ী কিনি দিলোঁ আৰু বাহিৰত ওলাই কিবা কিবি খাই আমি ইয়াৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।